हेलो एवरीवन, आज आमी टेकली मुदा पिठा बनाम। तो সেইভাবে চাউলখিনি তিয়াই থৈ দিছো। এতিয়া চাউলখিনি তিয়া হৈ গল। তো এতিয়া মিক্সিত গুড়া কৰি লৈছো, চালি আছো। তো এতিয়া ৰাতিপুৱা হৈ আছে। আজি ৰাতিপুৱাই টেকলি মুঠা পিঠা ওলাইছো, মা আৰু মই। তো মই বহুত ভাল পাওঁ। মই বহুত দিনৰ পৰা কৈ আছিলোঁ মাক যে এইটো পিঠা খাম বুলি। তো আজি মায়ে ৰাতিপুৱাই বনাব লৈছে। তো মায়ে পানী দি গুড়াখিনি এনেকৈ ভালদৰে চালি লৈছে। ধুনীয়াকৈ মিহি হ'লে ভাল লাগে খাবলৈ, সেইবাবে ভালদৰে একদম চালি লৈছে মায়ে। তো চালা হোৱাৰ পিছত এতিয়া মই কুকাৰত পানী দি কেনে গেছত বহাই দিছোঁ আৰু হুইচেলটো লগোৱা নাই। হুইচেলটো লগাব নালাগে, এয়া বহাই দিছোঁ। অলপমান গৰম হোৱাৰ পিছত পিঠাটো বনাম। মছলা হৈ গ'লে এয়া পিঠা বহাই দিছোঁ চেকনিত। এনেকৈ বনালে বহুত সোনকালে হয় আৰু দেখিবলৈও বহুত ধুনীয়া লাগে। মানে চেকনি বনাইছোঁ দেখিছেনে, হ'বই আৰু বেছি টাইমেই নালাগে, বহুত জল্দি হৈ যায় এনেকৈ বনালে। এইফালে চাহ বহাই দিছোঁ, এইফালে গাখীৰ, তিনিফালে বহাই দিছোঁ। এয়া হৈ গ'ল, চাওক ইমান ধুনীয়াকৈ হৈছে। এয়া অলপমানো ভাঙা নাই, ধুনীয়াকৈ হৈছে। মায়ে দি আছে নাৰিকল ৰুকা, গুড় এনেদৰে মাজত দি, তাৰপিছত আকৌ তাতে অলপমান গুড়া ওপৰত দি হেঁচি দিব। এনেদৰে বনালে বহুত ভাল লাগে খাবলৈ। আপোনালোকে যদি কোনোবাই এতিয়ালৈ এনেকুৱা বনোৱা নাই এনেদৰে, তো এবাৰ বনাই চাব। এয়া কুকাৰত বহাই দিয়া গৈছে ওপৰত। এয়া হৈ গ'ল। এতিয়া আমি খাবলৈ ওলাইছোঁ। চাওকচোন কিমান ছফ্ট হৈছে আৰু খাবলৈ বহুত সোৱাদ হৈছে। ভিতৰত নাৰিকল, গুড়, গৰমে চাহৰ লগত খাবলৈ কাৰণে বহুত ভাল লাগে। চ' আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ।